সকলো ধুনীয়া বস্তুত দাগ থাকে, যোনটোতো দাগ আছে। ধুনীয়া হৃদয়ৰ ভিতৰত যদি জুমি চোৱা, দেখিবা কোনোবাই ইতিমধ্যে তাতো আঘাত কৰি গৈছে। সুখী জীৱনৰ 8টা মন্ত্ৰ যদি পূজা কৰা, তেন্তে বিশ্বাস কৰিবলৈকো শিকা। কোৱাৰ আগতে শুনিবলৈ শিকা। ব্যয় কৰাৰ আগতে আয় কৰিবলৈ শিকা। লিখাৰ আগতে বুজিবলৈ শিকি লোৱা। হাৰ মানি লোৱাৰ আগতে পুনৰ চেষ্টা কৰিবলৈ শিকা। সম্পৰ্ক গঢ়াৰ আগতে পালন কৰিবলৈ শিকা। মৰাৰ আগতে জীয়াই থাকিবলৈ শিকা। কন্দাৰ আগতে কাৰোবাক হহুৱাবলৈ শিকা। যি ব্যক্তিক সকলোৱে ভাল পায়, পচন্দ কৰে, নিজৰ কৰিবলৈ বিচাৰে, সেই ব্যক্তিক তুমি ভাল পাবলৈ নাযাবা। কাৰণ তেওঁক ভাল পালে তেওঁৰ হৃদয় জিনিব নোৱাৰিবা। তেওঁৰ চাহিদাৰ কোনো শেষ নাই, সীমা নাই। ভাল পাই যদি তুমি সুখী হ'ব বিচৰা, তেনেহ'লে সেইজনক প্ৰেম কৰা, যাৰ জীৱনত ভাল পোৱাৰ বৰ অভাৱ। যি দেখিবলৈ পৰীৰ দৰে সুন্দৰী নহয়, যি ব্যক্তি দেখিবলৈ ৰাজকুমাৰৰ দৰে নহয়, অথচ যাৰ ওচৰত এখন সুন্দৰ হৃদয় থাকে। তুমি দেখাত ধুনীয়া বুলি আনক ঘৃণা নকৰিবা। তোমাক যিজনে গঢ়িছে, তেওঁকো সেইজনেই গঢ়িছে। কেতিয়াও নিজৰ ৰূপক লৈ অহংকাৰ নকৰিবা। এটা কথাই সদায় মনত ৰাখিবা, ফুলৰ সৌৰভ, মানুহৰ গৌৰৱ, মাথোন দুদিনীয়া। যদি তুমি কাৰোবাক ঠগোৱাত সফল হৈছা, নাভাবিবা যে তেওঁ মূৰ্খ। আচলতে তেওঁ তোমাক সকলোতকৈ বেছি বিশ্বাস কৰিছিল। সেইকাৰণেই তুমি তাক সহজতেই ঠগাব পাৰিছা। নাৰী কেতিয়াও খেলৰ সামগ্ৰী নহয়। নাৰী ভগৱানৰ পিছতেই আমাৰ পূজনীয় ব্যক্তি হয়, যি মৃত্যুক নিজৰ কোলাত লৈ এটা জীৱন জন্ম দিয়ে। যাৰ জীৱনত ভালপোৱাৰ অভাৱ, তেওঁক সামান্য ভালপোৱা যাচিলেই তেওঁ সেই সামান্য ভালপোৱাকেই স্বৰ্গসুখ বুলি ভাবি সন্মান কৰিবলৈ জানে।